ছাব্বিছৰ যিটো নিৰ্বাচন আহি আছে এইটোলৈ ইউপিপিএল দলে কি ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে? 2026 চনৰ কাৰণে অলৰেডি আমাৰ প্ৰিপেৰেশ্যন চলি আছে। আজিও আমি বাওখুংৰি এছেম্বলি সমষ্টিৰ আজি ইয়াতে প্ৰিপেৰেটৰী মিটিং চলি আছে। আমাৰ ইউপিপিএলৰ যিমান ব্লক কমিটি আছে আৰু ইয়াতে 3টা ডিষ্ট্ৰিক্ট কমিটি আমাৰ পৰে বাওখুংৰি সমষ্টিত, যেনেকৈ আমাৰ ইয়াতে পৰ্বতজৰা ডিষ্ট্ৰিক্ট কমিটি আছে, গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি। এই 3টা ডিষ্ট্ৰিক্ট কমিটিৰ 9টা যে আমাৰ ইউপিপিএলৰ ব্লক কমিটি আছে তেখেতসকলক লৈ আজি অলপ মানে প্ৰিপেৰেটৰী মিটিং আমি ফকিৰাগ্ৰামত পাতিছোঁ আৰু 26ত আমি মজবুতভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অংশগ্ৰহণ কৰাই নহয়, আমি 2026 চনত বহু সংখ্যক MLA জিকি পেলাই অসম চৰকাৰ গঠন কৰাত আমি অংশগ্ৰহণ কৰিম। যিহেতু বিভিন্ন মাধ্যমত এইটো মানে দেখা গৈ আছে যে ইউপিপিএলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব, কংগ্ৰেছৰ লগত থাকিব ইউপিপিএলে না NDAৰ লগত? এইটো প্ৰশ্নটো অলপ মানে উল্টাকৈ আপোনালোকে কৰিলে ভাল হয় যে ইউপিপিএল লগত কোনে থাকিব। ইউপিপিএল এটা ৰাজনৈতিক দল হয়, আমি নিৰ্বাচন খেলিমে, আমি উইথ এলায়েন্স উইদাউট এলায়েন্স আমি ইলেকশ্যন খেলিমে। আৰু বিটিআৰ অঞ্চলত আমাৰ যিহেতু 5 বছৰ চৰকাৰ আছিলে, আমি এটা বহুত মজবুত এটা দল হয়। আমাৰ ভোট শ্বেয়াৰটো বহুত মানে ভাল ভোট শ্বেয়াৰ আছে আমাৰ, আপোনালোকে ৰিচেণ্টলি হৈ যোৱা বিটিআৰ ইলেকশ্যনত দেখা পাইছে। গতিকে আমি বিটিআৰৰ 15টা এছেম্বলি যি ছেগমেণ্ট আছে, এছেম্বলি কনষ্টিটুৱেঞ্চি আছে, তাতেতো আমি অংশগ্ৰহণ কৰিমে আৰু 15টাৰ বাহিৰতো কিমান সমষ্টিত আমি ইলেকশ্যন খেলিব পাৰোঁ এইটোৰ কাৰণে আমি এতিয়া মানে পৰ্যালোচনা কৰি আছোঁ। পৰ্যালোচনা কৰি আমি এটা সঠিক সিদ্ধান্ত ল'ম। আমাৰ 20 আৰু 21 ডিচেম্বৰত মুছলপুৰত আমাৰ যি ট্ৰাইনিয়েল কনফাৰেঞ্চ আছে, এই কনফাৰেঞ্চতে আমি সিদ্ধান্ত লৈ পেলাই আপোনালোকক আমি জনাই দিম।